তো গাইজ আজিৰ এই ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে আপোনালোকক এটাই কথা সুধিব বিচাৰোঁ যে আপুনি কিমান ডাঙৰ ঢেকীয়া গছ দেখিছে? ইমান ডাঙৰ দেখিছে? বাদ দিয়া এইটো। হয়তো ইমান ডাঙৰ দেখিছে, হয়তো ইমান ডাঙৰ দেখিছে, হয়তো কচু গছ হয়। মানে ইমান ওখ ঢেকীয়া গছ দেখিছে চাগে। কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকক ইমানেই ডাঙৰ ঢেকীয়া গছ দেখাম যিটো মানে আপুনিতো দেখি পোৱা নাই চাগে, পাব পাৰে কিন্তু পাহাৰীয়া ঠাইত এই ঢেকীয়া গছটো পোৱা যায়। তো আজি আপোনালোকক এনেকুৱা ডাঙৰ জাতৰ মানে ইমান ডাঙৰ হ'ব মানে গোটেই মানে কিবাটো আৰু গলাইটো ঢেকীয়া গছৰ গলাইটো মানে এনেকুৱা বহুত গছ আছে। তো আপোনালোকক এই ভিডিঅ'টোত ইমান ডাঙৰ মানে ঢেকীয়া গছ দেখাবলৈ চেষ্টা কৰিম। তো বলক কোনো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি যদি নিউ ভিউয়াৰ্ছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। তেতিয়ালৈকে বলক। পুরা ডাৱৰীয়া বতৰ। তো গাইজ ফাইনেলি আহি আপোনালোকক যিটো বস্তু দেখাব লগা আছিলে এই ভিডিঅ'টোত সেই ঠাইটোত আহি পালোঁ। তো আপোনালোকে ভাবি আছে নেকি এই গছটো বুলি? এই গছটোতো নহয়, এই গছটো জাষ্ট খকন গছেই হয়। তো আপোনালোকক সেই ঠাইটোত গৈ কিনে মানে গছটো দেখাম, মানে কিমান ডাঙৰ ঢেকীয়া গছ আপোনালোকে দেখিছে মানে সেইটো দেখুৱাম। মানে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনাৰ ফালে সেই এনেকৈ কিমান ডাঙৰ ঢেকীয়া গছ আছে বা কিমান ডাঙৰ ঢেকীয়া গছ আপোনালোকে আজিলৈকে দেখিছে, সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি নিউ ভিউয়াৰ্ছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো বজাই দিব আৰু লাইক কৰিব নাপাহৰিব। তো বলক এই গছটো মানে কিমান ডাঙৰ আপোনালোকক দেখাই দিওঁ। আৰু এইটোতো জাষ্ট খকন গছ, পাতটো চাই লওক কিমান ডাঙৰ। এইটো মানে ছিঙি কিনে এনেকৈ জুখিলে মোতকৈ ডাঙৰ হ'ব। তো মই আপোনালোকক সকলোবোৰ মানে এভৰিথিং মই আপোনালোকক বেক কেমেৰাৰ পৰা দেখাই আছোঁ।
তো চাই ল'ব পাৰে এইটো দেখিছে নহয় এইটো গাইছ ইমান ডাঙৰ ইয়াৰ তলত গৈ কিনে চাওঁ ইয়াৰ মানে এইটো চাব পাৰে আধাও নহয় এতিয়াও আছে ইমান ওপৰত ভাবি চাওক ইয়াৰ পৰা আপুনি খৰি জ্বলাই কিনে মানে বিভিন্ন কামত ইউজ কৰিব পাৰিব এনেকৈ আছে আৰু তো আপোনালোকক মই বেক কেমেৰাৰ পৰা দেখাই দিওঁ সকলোবোৰ তো এইটো দেখিছে নহয় এইটো গছটো হৈছে আচলতে এইটো মৰি গ'ল আৰু এতিয়া ইয়াৰ কাম নাই আৰু ইয়াক খৰি কৰিব পাৰি তাৰপিছত গছটো দেখিছে নহয় এইটো পাতবোৰ চাওক আপোনালোকে পাতবোৰ আৰু গছটো চাওক নাই এনেকৈ কিমান ডাঙৰ এইটো হৈছে আচলতে ঢেকীয়া গছ আপোনালোকক মই পাতটো দেখাই আছোঁ ৰ'ব চিঙি চাঙি আৰু এইটো চাওক এইটো পাতটো চাওক তো গাইজ দেখি পালে নহয় এইটো ঢেকীয়া গছটো আৰু এইটো হৈছে আগলিটো জাষ্ট সৰুকৈ ওলাই আছিলেহে এতিয়া ইমান দীঘল মানে ইমান কিবা এটা আছে আৰু এইটো চাব পাৰে আপোনালোকে ইমান ডাঙৰ গছটো আৰু আপোনালোকে দেখিছে নহয় এইটো হৈছে মূৰাটো তাৰপিছত এইটো হৈছে গছটো এইটো পৰি থকাটো হৈছে গছ এইটো চাব পাৰে নহয় ইমান দীঘল এইফালে আকৌ পৰি আছে বহুত এইটো গাইজ চাব পাৰে নহয় আপোনালোকে ঢেকীয়া গছটো এইটো চাব পাৰে পাতটো মানে চাওক না আপুনি আৰু আগলিটো চাওক এইটো চাওক মানে ডাঙৰ জাতি ঢেকীয়া গছ আৰু এইটো আপোনালোকক ফেক কিবা ঢেকীয়া গছ দেখাইছোঁ বুলি নাভাবিব কাৰণ আমাৰ এনেকুৱা ঢেকীয়া গছ আমাৰ এইখিনি ঠাইত বহুত পোৱা যায় তো গাইজ দেখিছে নহয় আপোনালোকে এইটো ঢেকীয়া গছটো ইমান ডাঙৰ ঢেকীয়া গছ আপোনালোকে দেখিছে নে নাই কমেণ্ট কৰি জনাব তো এনেকুৱা ঢেকীয়া গছ আমাৰ এইফালে মানে পাহাৰীয়া ছাইডটো মানে এনেকুৱা ডাঙৰ ঢেকীয়া গছ পায় আমাৰ এইখিনিত অকণমান পায় তাৰপিছত পাহাৰৰ ভিতৰত গ'লে আপুনি প্ৰায় দেখি পাব নাজানো আপোনালোকৰ ফালে আছেনে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এইকেইটা হৈছে ঢেকীয়া গছ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল তো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তো পুনৰবাৰ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ বি ছেফ থেংকছ ফৰ ৱাচিং তো বাই বাই তো এইকেইটা হৈছে ঢেকীয়া গছ এইটো হৈছে ঢেকীয়া গছ